নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি পিঠা খুন্দিলোঁ আৰু পুৰিলোঁ, বহুত ভালো লাগিলে। তাকে আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটোত ক্লিক কৰি দিব আৰু আমাৰ ভিডিঅ'খিনি চাই থাকিব। আৰু মোৰ ফালৰ পৰা সকলোলৈকে ভোগালী বিহুৰ ওলগ জনালোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ, দেৰি নকৰোঁ, বলক। আমি এজনে পাবুৱাকা আয়ে পেটি হল আৰু ৰেখাই লছ কৰাৰ কাৰণে নাৰিকল ৰুকিছে। ধুনীয়া আছে, হাঁহি নামি দিয়া। আয়ো মা আয়ো নাজানো না। নাৰিকল গুৰ কাটি আছে দেই ৰেখাই, মিঠৈ বনাব। এয়া গুৰ পগাই আছে মায়ে, জালুক মছলা মিলাইছে দেই।